Hi guys, আমি অকমান ফুৰিব যাব ওলাইছো। আপোনালোককো দেখাম নলবাৰী টাউনখন। বলক মোৰ লগত। আৰু মই যাম বাৰ লগত ফুৰিব। এইজনী মোৰ ভণ্টি মৰম লগা। আমাৰ ঘৰৰ সন্মুখতে থকা ধুনীয়া পৰিৱেশটো আপোনালোকক দেখাও। এইটো হ'ল আমাৰ ঘৰৰ ধুনীয়া পৰিৱেশটো। আপোনালোকে চাই কেনে লাগে ক'ব হা। বলক এতিয়া আমাৰ ঘৰৰ অকমান ৰাস্তাটো দেখাই দিওঁ আপোনালোকক। কোনোবাই হয়তো চিনিও পাব পাৰে ন। বলক এইটো হ'ল আমাৰ ঘৰৰ ধুনীয়া ৰাস্তাটো। আৰু এইখিনি হ'ল আমাৰ গাঁৱৰ চকটো, য'ত বহুত ধুনীয়া ৰাস্তা বা এইখিনি কলনী বা চক সকলোৱে ভাল পায় এইখিনি ঠাইত আড্ডা দি কিনে। বলক আপোনালোকক অকণমান দেখাই দিওঁ, ভাল লাগিব। আমাৰ চকত থকা মন্দিৰটো আৰু এইটো ৰাস্তাৰে যাব লাগে বালিলেচা মন্দিৰলৈ। সেইটো বাৰু পিছত দেখাম আপোনালোকক। আৰু এইখন হৈছে আমাৰ চকত থকা স্কুল। এইখিনি আমাৰ চক হয়। এইটো ৰাস্তাৰে আমি বজাৰলৈ যাওঁ। আপোনালোকে চিনি পাবই চাগে, যিবোৰ নলবাৰীৰ হয়। আমাৰ ঘৰৰ কাষত থকা আটাইতকৈ ডাঙৰ শিৱ মন্দিৰটো এইটো। বহুত ধুনীয়া পৰিৱেশ, আহিলে বহুত ভাল লাগে। আহিব আপোনালোকে চাবলৈ মন্দিৰটোলৈ। আৰু তাৰে গাত লাগি আছে এটা বহুত ডাঙৰ পুখুৰী। পুখুৰীটো বাৰু দেখাই আছোঁ আপোনালোকক, চাই যাওক। এইটো হ'ল আমাৰ ঘৰ, এইটো হ'ল পুখুৰী। আৰু আমাৰ ৰাস্তাতে পোৱা এইখন কলেজ ফিল্ড বুলি কয়। এতিয়া আপোনালোকক দেখাম মোৰ মৰমৰ কলেজখন, নলবাৰী কলেজ, য'ত নামনি অসমত বিশ্ববিখ্যাত হয়। সেইখন কলেজ দেখাওঁ বাৰু আপোনালোকক। এইটো হ'ল সংস্কৃত ডিপাৰ্টমেণ্ট নলবাৰী কলেজৰ। এইখন হ'ল কলেজ আৰু ইয়াতে বাৰু অকণমান কাম কৰি আছে। এইখন হ'ল কলেজ। তাৰে সন্মুখতে থকা এইখন বেচিক চেণ্টাৰ, য'ত DLED কৰিব পাৰে। এইখন হ'ল মোৰ মৰমৰ কলেজ, নলবাৰী কলেজৰ গেট। আৰু এইটো হ'ল কলেজ চক, সকলোৰে জনা। এইটো ৰাস্তাৰে যাব পাৰি বজাৰত। গ্ৰাহক দোকানী উভয়ে আইনমতে দণ্ডনীয় হ'ব। ৰাস্তাৰ কাষত দোকানৰ লগত বা ৰাজহুৱা স্থানত এইটোৰে যাব পাৰি নলবাৰী কলেজলৈ। এইটো হ'ল এইখিনি ইমান দোকান পোহৰ, বহুত দোকান পোহৰ হয় ইয়াতে। এইটো ৰাস্তা, এইটো ৰাস্তাৰে যাব পাৰি লিটল ফ্লাৱাৰ স্কুললৈ। আৰু বজাৰলৈ যাওঁতে ৰাস্তাত নলবাৰী চকু চিকিৎসালয়খন, যিখন নলবাৰীৰ প্ৰথম চকু চিকিৎসালয়, সেইখন দেখাই আছোঁ, চাই লওক। আৰু এইখন হ'ল নলবাৰী চকু চিকিৎসালয়। আৰু নলবাৰী বজাৰলৈ যাওঁতে বহুত স্কুল কলেজ পায় ৰাস্তাত। এইখন কলেজ হয় নলবাৰী অসম ভেলী।
আৰু এইবোৰ বহুত দোকান পোহৰ আৰু ইয়াতে আছে আৰু এখন স্কুল আছে আৰু সেইখনে দেখাই লওক অসম একাডেমী এইখন স্কুল হয় অসম একাডেমী নলবাৰী এখন কলেজ মহাবিদ্যালয় হয় আৰু বহুত গাড়ী মটৰ আৰু এইখন হ'ল মোৰ ফেভৰেট ৰেষ্টুৰেণ্ট পাকঘৰ বহুত ভাল ফুড পায় বাৰু আহিব আপোনালোকেও আৰু এতিয়া দেখাওঁ আপোনালোকক নলবাৰী গাৰ্লছ কলেজ বহুত ডাঙৰ এইখন হ'ল কলেজ লগতে থকা ফাষ্টফুডৰ দোকানবোৰ য'ত খাই বহুত টেষ্টি লাগে নলবাৰী বিশ্ববিখ্যাত মৰাণ চৌধুৰী মহাবিদ্যালয়ৰ লগতে লাগি থকা তাৰে স্কুলখন হ'ল মৰাণ চৌধুৰী বালিকা বিদ্যাপীঠ হাইস্কুলখন এইখন য'ত ময়ো পঢ়িছিলোঁ বাৰু আৰু তাৰে লগতে আছে আৰু এখন কলেজ সেইখন হ'ল প্ৰগ্ৰেছিভ একাডেমী নলবাৰী এইখন হ'ল প্ৰগ্ৰেছিভ একাডেমী নলবাৰী এখন ৰেষ্টুৰেণ্ট হয় জাকৈ হোম ডেলিভাৰীও পাব পাৰি আৰু এইবোৰ বজাৰত যোৱা এইটো ৰাস্তা বাৰু পিছলৈ দেখাই আছোঁ বজাৰত আহিছোঁ টিফিন খোৱাকৈ যাব পাৰিনে কিবা অলপ খায়ে যাওঁ ফাষ্টফুডৰ দোকানত মোৰ ফেভৰেট দোকানখনত ভণ্টিকোতো আনিছোঁ লগত তাইকো খুৱাই লওঁ একেলগে ৰোল খাব বোলে বজাৰৰ পৰা বাহিৰে এঘৰ আলহী ঘৰত আহিলোঁ আহি থাকোঁতে ৰাস্তাত এটা ধুনীয়া সেউজীয়া পৰিৱেশ দেখিলোঁ মোৰ বিৰাটেই ভাল লাগিলে ভাবিলোঁ আপোনালোককো অকণমান দেখাই লওঁ কেনে লাগে জনাব দেই ব'লক এতিয়া এইটো ৰাস্তাৰে আমি আমাৰ আলহী ঘৰলৈকে যাওঁ মোৰ আলহী ঘৰৰ চাৰিওপিনটো ইমান ধুনীয়া গছ গছনিৰে ভৰা নেদেখাই থাকিব নোৱাৰিলোঁ অকণমান ভিডিঅ' বনাই ল'লোঁ এতিয়া ঘৰৰ ভিতৰলৈ যাওঁ ঘৰটো কেনেকুৱা দেখাই লওঁ একেবাৰে অকণমানকৈ আৰু এতিয়া এইটো ভিডিঅ' ইয়াতেই শেষ কৰিলোঁ বাই গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব